বিহু প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ বিজয়ী তেখেতক বঁটা প্ৰদান কৰিব দাতা শ্ৰীযুত যতীন বুঢ়াগোহাঁই। ৰাইজে হাত চাপৰে সমৰ্থন জনাব লাগে আৰু এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ মুখ্য সম্পাদক ভৱেশ্বৰ কাৰনী। তানে কিবা অকণমান কোৱা। মই নাচি ভাল পাওঁ আৰু মই বিহু সৰুৰ পৰাই নাচি ভাল পাওঁ আৰু মই ষ্টেজত কেতিয়াও মুখ কৰি নাচি পোৱা নাছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম নাচিছোঁ। ফাৰ্ষ্ট টাইম নাচিয়ে ছেকেণ্ড প্ৰাইজ পাবা নহয় জানো? কংগ্ৰেচুলেশ্যন তানে বৰ্মনক। অনন্যা ভূঞাক এটি বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনায়। ধন্যবাদ অনন্যা ভূঞা।